নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোকক মোৰ চেনেল দিব্য অসমলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি অতি গুৰুত্বপূৰ্ণ কেইটামান বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। গতিকে মই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই যেন। ইতিমধ্যে আপোনালোকে থাম্বনেইলটো দেখি কিতি গম পাইছে যে আমি কোনবোৰ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ গৈছোঁ। গতিকে অলপমান ধৈৰ্য ধৰি ভিডিঅ'টো চাওক। আমি এটা এটা বিষয়ৰ ওপৰত পুংখানুপুংখভাৱে আলোচনা কৰিম। আৰু যদিহে আপোনালোকে ভিডিঅ'টো আপোনালোকৰ উপযোগী বুলি ভাবে তেন্তে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকল বন্ধু বান্ধৱীয়ে আজি মোৰ ভিডিঅ' প্ৰথম চাইছে তেওঁলোককো কৈছোঁ যে যদিহে আপোনালোকেও মোৰ ভিডিঅ'টো আপোনালোকৰ উপযোগী বুলি ভাবে তেন্তে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে যিহেতু এক্সাম দিলে, গতিকে এতিয়া নিশ্চয় আপোনালোকৰ মনত বিভিন্ন প্ৰশ্ন উদয় হৈছে বা বিভিন্ন চিন্তাধাৰাই আপোনালোকৰ মনত গ্ৰাস কৰিছে। এতিয়া কথা হৈছে কি, অফিচিয়েল যিখন নটিফিকেশ্যন আছিলে তাত কোৱা মতে আপোনালোকৰ এক্সামৰ ৰিজাল্ট 24 জুন তাৰিখে প্ৰকাশ কৰিব লাগে। আৰু আপোনালোকৰ কাৰণে গোটেই অসমত কেৱল 3300খন আসনহে আছে, যিটো মানে চৰকাৰী ডায়েটত হয়, যে চৰকাৰী ডায়েটৰ বাবে কেৱল 3300খন আসন আছে। এতিয়া কথা হ'ল কি, আপোনালোকৰ কি ঠিক 50,000 পৰা 70,000 মান কেণ্ডিডেটে এণ্ট্ৰেঞ্চত বহিছিলে, কিন্তু তাৰ পৰা কেৱল 3,300 বা 3300জন কেণ্ডিডেটেহে চৰকাৰীত মানে ছিট পাব। আৰু বাকী ধৰি লওক প্ৰায় 3,000 মানে পাব মানে প্ৰাইভেটত, আৰু বাকীখিনিয়ে কিন্তু নাপাব। এতিয়া আমি গভৰ্ণমেণ্ট ডায়েটৰ বাবে কোনখন ডিষ্ট্ৰিক্টত কিমানটা পোষ্ট খালী আছে বা কিমানখন আসন আছে তাৰ ওপৰত আমি আলোচনা কৰিম। ইয়াত আপোনালোকে দেখিছে যে বৰপেটাত আছে 250খন, বঙাইগাঁৱত আছে 100, কাছাৰ 150, দৰং 150, ধেমাজি 50, ধুবুৰী 150, ডিব্ৰুগড় 150, ডিমা হাছাও 50, গোৱালপাৰা 200খন, গোলাঘাট 150খন আৰু হাইলাকান্দিত আছে 100খন। তিনিচুকীয়াত আছে 50খন, যোৰহাটত 100খন, মাজুলী 50খন, কামৰূপত আছে 150, কাৰ্বি আংলঙত আছে 50 আৰু কৰিমগঞ্জত আছে 150, কোকৰাঝাৰ 150, লখিমপুৰ 200, মৰিগাঁও 100খন, নগাঁও 250খন, নলবাৰী 150খন আৰু শিৱসাগৰ 200খন, শোণিতপুৰ 200খন। এতেকে আপোনালোকৰ টোটেল ছিট হৈছে 3,300খন। ইয়াৰ অৰ্থ এইটোৱে যে আপোনালোকৰ যিমানেই এণ্ট্ৰেঞ্চ দিছিলে তাৰ পৰা আটাইতকৈ মেৰিট 3,300 মানে 3300জন কেণ্ডিডেটে চৰকাৰী ডায়েটত ছিট পাব। বাকী এই 3,300ৰ তলত আৰু 3,000 মান এইখিনিয়ে পাব মানে প্ৰাইভেট ডায়েটত পাব ছিট। এতিয়া আমি আলোচনা কৰিম কোনসকল কেণ্ডিডেটে চৰকাৰী ডায়েটত ছিট পাব। এই কথাটো কোৱাতে মই আপোনালোকক এটা কথা কওঁ যে এই যিটো ডাটা এইটো প্ৰতিখন ডিষ্ট্ৰিক্টৰ বাবে ঠিক একে নহ'ব পাৰে। কোনোবা এখন ডিষ্ট্ৰিক্টত 2-1 বাঢ়িব আৰু কোনোবা এখন ডিষ্ট্ৰিক্টত 2-1 কমিব পাৰে। কিন্তু যদিহে এজন জেনেৰেল কেণ্ডিডেটে হায়াৰ ছেকেণ্ডাৰীত 70% থাকে বা পাইছিলে আৰু পেটত যদি তেওঁ 50 মাৰ্কছ পায় তেন্তে তেওঁ টোটেল মাৰ্কছ হ'ব 70 + 50 = 120। আৰু যদিহে এজন জেনেৰেল কেণ্ডিডেটে 120 মাৰ্কছ পায় বা টোটেল যদি তেওঁ 120 মাৰ্কছ যদি থাকে তেওঁ চৰকাৰী ডায়েটত যে ছিট পাব সেইটো 110% চিয়'ৰ। ঠিক একেদৰে OBCৰ কাৰণে আপোনালোকে ইয়াৰ পৰা 5 বা 4 মান মানে মাইনাছ কৰি ধৰি লওক 115+ থাকিলে আপোনালোকে OBC কেণ্ডিডেটে চৰকাৰীত ছিট পাব লাগে, আৰু 110 মান থাকিলে ST SCয়ে ছিট পাব লাগে, আৰু 100 মান থাকিলে কিন্তু ST হিলছে ছিট যে পাব সেইটো 110% চিয়'ৰ। বন্ধু বান্ধৱীসকল, এইখিনিতে মই আৰু এটা কথা কওঁ যে ইয়াৰ আগৰ ভিডিঅ'বোৰত মোক প্ৰায় 4-5জন মানে কমেণ্ট কৰিছিলে যে আমাৰ নিজৰ ডিষ্ট্ৰিক্টত প্ৰাইভেট ডায়েট নাই, আমি কি কৰিম যদি চৰকাৰীত নাপাওঁ। ঠিক মই আপোনালোকক এটা কথা কওঁ যে নিজৰ ডিষ্ট্ৰিক্ট বুলি নহয়, গোটেই অসমত আপোনালোকে যিকোনো প্ৰাইভেট ডায়েটত এডমিশ্যন ল'ব পাৰে, জাষ্ট এপ্লাই কৰিলেই হ'ল আৰু ছিটটো পালেই হ'ল কেৱল। লগতে মই আপোনালোকক আৰু এটা কথা কওঁ যে
আপোনালোকে বেলেগ ডিষ্ট্ৰিক্টত হ'লেও প্ৰাইভেটত ছিটটো যে পাব সেইটো 100% চিয়'ৰ। কাৰণ প্ৰাইভেটত কেৱল পইচা লাগে বা টকা লাগে। বহুতো এনেকুৱা কেণ্ডিডেট আছে যে প্ৰাইভেটত ছিট পায় কিন্তু পইচাৰ কাৰণে বা টকাৰ কাৰণে তেওঁলোকে এডমিশ্যন ল'ব নোৱাৰে। গতিকে তেওঁলোকে যিটো ছিট পাইছিলে সেইটোতো মানে কি খালী হৈ যায়। গতিকে বেলেগ কোনোবা মানে পইচা থকা বা অলপমান ধনী মানুহে সেই ছিটটো মানে আৰামছে লৈ ল'ব পাৰে। গতিকে মই ভাবোঁ আপোনালোকে চিন্তা কৰাৰ কোনো কথা নাই, কেৱল 24 তাৰিখলৈ ৱেইট কৰক যাতে আপোনালোকৰ ৰিজাল্টটো আহে। আৰু ৰিজাল্ট অহাৰ লগতেইটো অট'মেটিক আপোনালোকে গম পাবই না মই ক'ত পালোঁ, প্ৰাইভেটত পালোঁ নে চৰকাৰীত পালোঁ। আজিলৈ ইমানতেই সমাপ্ত বন্ধু বান্ধৱীসকল। জয় আই অসম।